হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি এই 5 বজাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। মাইনাৰ নৃত্যত আনিছোঁ, ভাবিলোঁ আপোনালোকক দেখাই দিওঁ অকণমান যিখিনি পাৰোঁ। ব'লকচোন। এয়া কীৰ্তনঘৰৰ ভিতৰত আহিছোঁ আমি। মাইনা কীৰ্তনঘৰৰ ভিতৰতে নৃত্যৰ ক্লাছ হয়। এই অষ্টমীৰ কাৰণে ৰিহাৰ্চেল হৈ আছে। অষ্টমীত মাইনাই নাচিব কৃষ্ণ নৃত্য। পাৰিলে আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ। এই ৰিহাৰ্চেলত লৈ আহিছোঁ। ভিতৰে আহি আছোঁ আমি। শেষ কৰি লোৱা। ইয়াতে এতিয়া মাটি আখৰাৰ ক্লাছ হৈ আছে। মাছবিলাক এনেকৈ বহি আছে ইয়াতে চব। এয়া এতিয়া মাতোহাৰ ৰিহাৰ্চেল চলি আছে কৃষ্ণ নৃত্যৰ। আজিৰ ভিডিঅ'ত মাতোহাৰ ৰিহাৰ্চেল দেখাই দিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক জন্মাষ্টমীৰ প্ৰগ্ৰেমটো দেখাই দিম। আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। ভাল লাগিছে যদি লাইক কৰি দিব, আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেলকনটো অল কৰি দিয়ে। আজিলৈ ইয়াতে ৰাখিছোঁ, ধন্যবাদ।